নমস্কাৰ, মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টোত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল তথা পঞ্চায়ত ৰাজ ব্যৱস্থাৰ কাৰ্যপ্ৰণালী সম্পৰ্কে কিছু আলোকপাত কৰিবলৈ লৈছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা 2 আৰু 7 মে' তাৰিখে সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু কালিৰ পৰা এই নিৰ্বাচনৰ ভোট গণনা চলি আছে। যেহেতু বেলট পেপাৰত এই নিৰ্বাচন অনুষ্ঠিত হৈছিলে, গতিকে আজিলৈকে ভোট গণনা চলিয়ে আছে আৰু হয়তো আজি সন্ধিয়াৰ ভাগলৈ একেবাৰে সঠিক ৰিজাল্টটো ওলাব আৰু ইয়াৰ যিখিনি ট্ৰেণ্ড, সেই ট্ৰেণ্ডখিনি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম যোগেদি আমি গম পাইছোঁ। সেই ফলাফলখিনিৰ বিষয়ে আমি শেষৰ ফালে আলোচনা কৰিম। তাৰ আগতে আমি এই যি পঞ্চায়তৰ শাসন ব্যৱস্থা, সেই ব্যৱস্থাটো কেনেদৰে পৰিচালিত হয় সেই বিষয়ে দুটামান কথা জানিবলৈ চেষ্টা কৰিম। এই যি পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা, এইটো হ'ল 3 তৰপীয়া। তাৰ একেবাৰে ওপৰৰ স্তৰত থাকে জিলা পৰিষদ, তাৰপিছত থাকে আঞ্চলিক পঞ্চায়ত আৰু একেবাৰে তলত থাকে গাঁও পঞ্চায়ত। আৰু এই গাঁও পঞ্চায়তৰ অধীনত প্ৰতিটো গাঁও পঞ্চায়তে 10টাকৈ ৱাৰ্ড থাকে আৰু এই 10টা ৱাৰ্ডতে প্ৰতিটো ৱাৰ্ডতে একোজনকৈ ৱাৰ্ড সদস্য নিৰ্বাচিত কৰিবলগীয়া হয়। 500ৰ পৰা 1500 ভোটৰ ভিতৰত একোটাকৈ ৱাৰ্ড গঠিত হয় আৰু এইবাৰ এটা নিয়ম কৰা হৈছে যে এই যি 10জন ৱাৰ্ড সদস্য নিৰ্বাচিত হ'ব, তাৰ পৰা এজনক গাঁও পঞ্চায়তৰ সভাপতি ৰূপে অৰ্থাৎ প্ৰেছিডেণ্ট ৰূপে নিৰ্বাচন কৰা হ'ব। আৰু আগতে কি হৈছিলে যে পঞ্চায়তৰ প্ৰেছিডেণ্টজন ডাইৰেক্টলি নিৰ্বাচন কৰা হৈছিলে, যেনেদৰে আঞ্চলিক পঞ্চায়তৰ সদস্যজন নিৰ্বাচন কৰা হয়। তো আমাৰ গোটেই সমগ্ৰ অসমতে 420খন জিলা পৰিষদ আছে, 2197খন আঞ্চলিক পঞ্চায়ত আছে আৰু জিলা পৰিষদৰ গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যৰ সংখ্যা হ'ল 21,970। এই সমগ্ৰ ফিগাৰটো আপোনালোকৰ আগত দিলোঁ। তো কেনেদৰে পৰিচালিত হয় শাসন ব্যৱস্থা? যি 10টা ৱাৰ্ড আছে, ৱাৰ্ডৰ সদস্যসকলে পঞ্চায়তত একগোট হয় আৰু বিভিন্ন যি চৰকাৰৰ ফালৰ পৰা যি বিভিন্ন উন্নয়নমূলক আঁচনিৰ কামসমূহ আহে, ৰাস্তা পদূলিৰ উন্নয়নেই হওক, ফিচাৰী খন্দাই হওক বা MGNৰেগাৰ অধীনস্থ বিভিন্ন জব কাৰ্ডৰ কামবোৰেই হওক, সেই কামবোৰ এই পঞ্চায়তৰ থ্ৰুৱেদিয়ে পৰিচালিত হয়। গতিকে গাঁও অঞ্চলসমূহৰ বিকাশত এই যি পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা, তাৰ যথেষ্ট গুৰুত্ব আছে। আৰু এটা কথা, এই পঞ্চায়ত নিৰ্বাচন কেৱল গাঁও অঞ্চলসমূহতে অনুষ্ঠিত হয়। যিসমূহ পৌৰ নিগম বা পৌৰসভা, তাৰ অধীনস্থ এলেকাসমূহতে অনুষ্ঠিত নহয়। শাসন ব্যৱস্থাক একেবাৰে তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে এই যি পঞ্চায়ত ৰাজ শাসন ব্যৱস্থাৰ অনা হৈছে আৰু ই অতিকৈ ফলপ্ৰসূ। একেবাৰে সাধাৰণ লোকসকলৰ মাজলৈও, একেবাৰে নিম্ন স্তৰলৈও উন্নয়নৰ যি ধাৰা, সেই ধাৰা বোৱাই নিয়াৰ উদ্দেশ্যে এই পঞ্চায়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হয়। তো এতিয়া যি এইবাৰ যি আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল, এতিয়ালৈকে যি সংবাদ মাধ্যমত আমি যি খবৰবোৰ পাইছোঁ, সেই খবৰবোৰ মতে বিজেপি তথা মিত্ৰজোঁট AGPৰ বেছি সংখ্যক আসনতে আগবাঢ়ি থকাৰ খবৰ পোৱা গৈছে। সমগ্ৰ উজনি অসমত বিজেপি তথা AGP আগবাঢ়ি আছে আৰু মই বিভিন্ন সময়ত এনেধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ' লৈ আহোঁ মোৰ জীৱনৰ চেনেলটোলৈ। গতিকে যদি আপুনি মোৰ চেনেলটোত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যন খোলা আছে, সেই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ অনুগ্ৰহ কৰিলোঁ। তো এই যি ফলাফল আমি দেখিছোঁ, যি ট্ৰেণ্ড দেখিছোঁ, সেই ট্ৰেণ্ড অনুযায়ী বিজেপি তথা মিত্ৰজোঁটে সমগ্ৰ অসমতে তেওঁলোকৰ ঢৌ বৈছে বুলি ক'ব লাগিব। অগপ বিজেপি মিত্ৰজোঁটৰ ঢৌ বৈছে আৰু 80শতাংশতকৈ বেছি আসন তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আটাইতকৈ বেছি সংখ্যক আসনত তেওঁলোক আগবাঢ়ি আছে আৰু আজি সন্ধিয়ালৈকে নিশ্চিত যি ফলাফল ওলাব, তাতে দেখা আমি পাম সঠিকভাৱে। কিন্তু এইটো নিশ্চিত যে বিজেপি অগপ যি মিত্ৰজোঁট, তেওঁলোকে জিলা পৰিষদ হওক, আঞ্চলিক পঞ্চায়ত হওক বা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য হওক, এই সকলো পৰ্যায়ৰ যি সদস্য আছে, এই সকলো ক্ষেত্ৰতে 80শতাংশতকৈ বেছি আসন এই অগপ বিজেপি মিত্ৰজোঁটে লাভ কৰিব। পৰৱৰ্তী সময়ত আন এটা ভিডিঅ' লৈ আহিম সম্পূৰ্ণৰূপে ৰিজাল্ট ওলোৱাৰ পিছত। গতিকে চাই থাকিব জীৱনৰ ৰং চেনেলটো। আজিলৈ সামৰিছোঁ। ধন্যবাদ। সকলোৰে দিনটো শুভ হওক।